हेलो फ्रेंड्स गुड मर्निंग दीपाली लाइफस्टाइल भिडिओ आपलोक सकलोके स्वागतम जनाइছো আৰু আজি আমি কোনফালে যাম তাকে আপোনাক অকমান দেখাম তো আপোনালোকৰ ভিডিওটো স্ক্ৰিপ্ট নকৰি শেষলৈকে চাই যাব তো আমি ঘৰৰ পৰা ওলাই আহিলো ওলাই আহি আছো টাউনলৈ বুলি আমি আহি পাই গলো হি আমাৰ দেৰগাঁও টাউনত তো দেৰগাঁও টাউনত পাই পেলাই এতিয়া কাউণ্টাৰতে বহি আছো তো গাড়ী আহিব গাড়ীত অহাৰ পিছত আপোনালোকক দেখাম তো আগলৈও ভিডিওটো চাই যাব আমি কোনফালে গৈছো আমি তিনিটা ধুনীয়াকৈ গাড়ীত বহি ল'লো আৰু গাড়ীত বহিলাৰ পিছত ধুনীয়াকৈ গৈ আছো আমি আহি পাই গ'লো জখলা বন্ধাত আৰু তাতে খাইছে সকলোৱে কিবা কিবি এটা খাই লৈছে আৰু আমি ৱেইট কৰি আছোঁ খানালৈ খাবলৈ আৰু ফাইনেলি আমি আহি পাই গ'লোহি গুৱাহাটী ISBT আৰু তাতো কিবা কিবি এটা লৈ লৈছোঁ খাবলৈ কাৰণ জাৰ্ণিটো অকণমান দীঘলীয়া আৰু তাৰ পৰাই আমি কেব এখন বুক কৰি ল'লোঁ তাতে আমি গোটেইকেইজন কেব লৈ পেলাই পল্টন বজাৰৰ ৰেল ষ্টেচনলৈ আহি আছোঁ আমি আহি এতিয়া গুৱাহাটী ক'ত আছোঁহি ৰেল ষ্টেচনত তো আমি এতিয়া ৰেল ষ্টেচনৰ ভিতৰতে আছোঁ আৰু সেইকাৰণে আমি গৈ কিবা এটা খালোঁ কাৰণ জাৰ্ণিটো বহুত দীঘলীয়া আৰু গুৱাহাটী গৈ আমি প্ৰথমবাৰ মানে মই এস্কেলেটৰত উঠিছোঁ তো তাৰে অকণমান ধৰি ৰাখিলোঁ আৰু প্ৰথম উঠি পাইছোঁ ন জাৰ্ণিটো প্ৰথম কৰিছোঁ সেইটো কাৰণে আপোনালোককো দেখুৱাইছোঁ ইয়াত যাতে ভুল নাভাবে মোৰ কাৰণে প্ৰথমেই হয় আমি ধুনীয়াকৈ খাই বৈ ল'লোঁ আৰু খাই বৈ ৰেল ষ্টেচনত বহি আছোঁ ৰেলৰ কাৰণে ৱেইট কৰি আছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু নেক্সট পাৰ্ট আপোনালোকলৈ আহি আছে গুড নাইট